বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ আৰু আপোনাৰ ইউটিউব চেনেল DS চেনেললৈ। ভিডিঅ'টো স্কিপ নকৰিব আৰু এই প্ৰশ্ন উত্তৰ মই আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় বুলি মই ভাবোঁ। যদি আপোনালোকে যদি ভাবিছে তেনেহ'লে প্ৰয়োজনীয় বুলি তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো চাইছে তেনেহ'লে লাইক কৰি থৈ যাব। আহক এতিয়া আমি ভিডিঅ'সমূহ আৰম্ভ কৰোঁ। আগবঢ়াইছে আপোনালোকৰ বুলি প্ৰথম প্ৰশ্নটো, বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? বছৰৰ আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতৰ জাতীয় পতাকাৰ নক্সা কোনে প্ৰস্তুত কৰি উলিয়াইছিল? ভাৰতৰ জাতীয় পতাকা নক্সা প্ৰস্তুত কৰি উলিয়াইছিল পিংগলি ভেংকয়াই। এতিয়া আছে তৃতীয় প্ৰশ্নটোলৈ, শিশুৰ জন্মৰ সময়ত কিমানডাল হাড় থাকে আপোনালোকে জানেনে বাৰু? হয়, শিশুৰ জন্মৰ সময়ত 300ডাল হাড় থাকে। এতিয়া আপোনালোকলৈ বুলি আগবঢ়োৱা প্ৰশ্নটো হৈছে এছিয়াৰ শুকান মাছৰ ডাঙৰ বজাৰখন ক'ত আছে? আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব পাৰে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যাতে আনলৈ শ্বেয়াৰ কৰিব, এইবাবে যাতে আনেও জানিব পাৰে। আৰু কোনোবা নতুন ভিডিঅ' চাই আছে যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ধন্যবাদ।